চাওক একদম মৰম লগা একো নকয় চাওক দাঁতকেইটা চাওক না ৰাতি ধৰকচোন সিকিউৰিটিৰ কাম কৰে আপোনাৰ ঘৰত যদি কুকুৰ আছে চিচি কেমেৰা নালাগে নিজেই সব হেণ্ডেল কৰি দিব হেল্ল' গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল মোৰ হাতত হ'ল হেণ্ড গ্লোভছ আৰু এইটো হ'ল টিক আউট আৰু ইয়াত আছে লাইফ বয় চাবোন তো আজি মানে মোৰ কুকুৰক গা ধুৱাই দিম মানে মই মাহত ৩-৪ বাৰ গা ধুৱাই দিওঁ আৰু শৰীৰত অলপ অকণি হৈছে সেইকাৰণে টিক আউট লগাই দিম মাজে মাজে মই লগাই দিওঁ মোৰ লোকেল কুকুৰ হয় কোনো ধৰণৰ মই বিলাতী কুকুৰ ফিল নকৰোঁ আৰু ইমান কমফৰ্টেবল মই ফিল নকৰোঁ কাৰণ সেইবিলাকৰ বেমাৰ বেছি হয় বিলাতী কুকুৰৰ কিন্তু লোকেল কুকুৰৰ কোনো ধৰণৰ বেমাৰ নহয় সেইকাৰণে আৰু ষ্ট্ৰং মানে ব্ৰইলাৰ যেনেকুৱা লোকেলৰ লগত পাত্তা নাপায় মানে চেম সেনেকুৱা ধৰক আমাৰ ঘৰৰ কুকুৰ অলপ যত্ন ল'ব লাগে তো বৰ্তমান টোপনিৰ পৰা উঠিল চাওক এইটো চাইডৰ পৰা চাওক একদম মৰম লগা একো নকয় চাওক দাঁতকেইটা চাওক না বাকী আমাৰ মাটি চাটি শৰীৰত লগাই একদম মানে অৱস্থা বেয়া আৰু অলপ অলপ গা হৈছে মানে উকনি হৈছে সেইকাৰণে এইটো হ'ল টিক আউট মানে 1 লিটাৰ পানীত 1 মিলিলিটাৰ দিব লাগে কিন্তু মই 5 লিটাৰ পানী লৈছোঁ সেইকাৰণে 5 মিলিলিটাৰ দিম তো ইয়াত মানে চব দিয়া আছে তো পানী দেখিলে অলপ অলপ ভয় কৰে কুকুৰে প্ৰথমতে হাত ভৰি ধুৱাই দিম ৰাতি ধৰকচোন সিকিউৰিটিৰ কাম কৰে আপোনাৰ ঘৰত যদি কুকুৰ আছে চিচি কেমেৰা নালাগে নিজেই সব হেণ্ডেল কৰি দিব চিচি কেমেৰা যি কৰিব নোৱাৰে এটা কুকুৰে সিমানখিনি কৰিব পাৰে অলপ অলপ ভয় কৰি কৰে পানী দেখিলে মোৰ নিচিনা ডগ লাভাৰ কোনে কোনে কমেণ্ট কৰি জনাই দিয়ক তো গাইছ এই চাওক কুকুৰী এই চাইছে এই চাওক কিজানি আপোনালোকে কেমেৰা ধৰিব পৰা নাই একদম সৰু সেইকাৰণে অলপ চাউণ্ড হৈ আছে সেইকাৰণে একদমেই চৰি চাওক এই চাওক কুকুৰী আৰু টিক আউট দিয়াৰ লগে লগে মানে শুনি ধৰিব পৰা নিজে নিজে মানে নামি আহে এই চাওক চাইছে তো গাইছ লাইফ বয় লগোৱা হৈ গ'ল এতিয়া পানী দি ধুই দিব লাগে তাৰপিছত একদম বিন্দাছ তামাম কি দেখাত লোকেল লোকেল নালাগে বিলাতী বুলি লাগে গা ধোৱা হৈ গ'ল এতিয়া এৰি দিম দৌৰি গুচি যাব 1 মিনিটত শৰীৰত মাটি মাটি কৰি লৈ আহিব এৰি দিছোঁ গুচি যাব গুচি গ'ল গাড়ীত 1 মিনিটত মানে মাটি মাটি কৰি লৈ আহিব শৰীৰ চাবা নাহে এতিয়া আৰু অলপ পিছত আহিব তো গাইছ এইটো আছিল একদম সৰু এটা ব্লগ মানে অলপ ইনফৰমেশ্যন দিয়াৰ কাৰণে আজিৰ ব্লগ এইখিনিয়েই তো বাই বাই